এক্সিকিউটিভ কাউন্সিলৰ মিটিং আজি আমাৰ নিউ দিল্লীৰ কৈলাশ কলোনীৰ আমাৰ বড়োলেণ্ড হাউচত চলি আছে। আজিৰ আমাৰ এই এক্সিকিউটিভ কাউন্সিলৰ বিভিন্ন প্ৰস্তাৱ আমি ল'ম। তাৰ ভিতৰত মূল প্ৰস্তাৱ হ'ল যোৱাকালি যি হিষ্ট্ৰিক এটা মুভমেণ্ট আমাৰ কাৰণে আছিলে, যোৱা 1 মে নতুন দিল্লীৰ এই কেপিটেলত আমাৰ আটাইৰে শ্ৰদ্ধাৰ বড়োভাষা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি তেওঁৰ নামত এটি ৰাস্তা, এটি মাৰ্গ পথ এটি উৎসৰ্গিত কৰা হ'ল, নামাকৰণ কৰা হ'ল আৰু এটি ষ্টেচু অৰ্থাৎ প্ৰতিমূৰ্তি কৈলাশ কলোনীত স্থাপিত হ'ল। সেইকাৰণে আজিৰ আমাৰ ইচি মিটিঙে প্ৰথমতে আমাৰ ভাৰতবৰ্ষৰ হোম মিনিষ্টাৰ শ্ৰদ্ধাৰ অমিত শ্বাহ যি ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতক আমি অন্তৰৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা ডাঙৰীয়ানী, সাংসদ স্থানীয় সাংসদ সাউথ দিল্লীৰ বাঞ্চৰী স্বৰাজজী, আমাৰ গ্ৰেটাৰ কৈলাশৰ যি বিধায়িকা শিখা ৰয় আৰু দিল্লী মিউনিচিপেল কৰ্পৰেশ্যনৰ মেয়ৰ যি ৰাজা ইকবাল সিং, তেওঁলোক আটাইকে আমি আজি ইচিৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ, উষ্ম আদৰণি জনাইছোঁ। আৰু এই যিটো ষ্টেচু, বড়োভাষাৰ যিটো ষ্টেচু প্ৰতিমূৰ্তি স্থাপিত হ'ল যোৱাকালি, আজিৰ আমাৰ ইচিত সিদ্ধান্ত লোৱা হৈছে যে প্ৰতি মাহে 25,000কৈ মান্থলি 25,000 এই ষ্টেচুটোৰ মেইনটেনেঞ্চ, চাফ চিকুণ আদিৰ বাবে দিল্লী মিউনিচিপেল কৰ্পৰেশ্যনলৈ এইটো BTR চৰকাৰে প্ৰেৰণ কৰিব। আমাৰ BTR চৰকাৰে প্ৰতি মাহে 25,000 এটা দিল্লী মিউনিচিপেল কৰ্পৰেশ্যনলৈ প্ৰেৰণ কৰিব। আমাৰ যি বড়োভাষাৰ প্ৰতিমূৰ্তিটো স্থাপিত হ'ল, ইয়াৰ মেইনটেনেঞ্চ কৰাৰ বাবে, চাফ চিকুণ কৰাৰ বাবে, সচেতন ৰখাৰ বাবে। গতিকে আজি আমাৰ ইচিৰ প্ৰথম সিদ্ধান্ত এইখিনিয়ে। বাকী আমাৰ আলোচনা চলি আছে, অন্যান্য ডিচিশ্যন কিছুমান আছে, সিদ্ধান্ত কিছুমান আছে, সেইবোৰ পিছলৈ আমি জনাম। থেংক ইউ। এক্সিকিউটিভ কাউন্সিলৰ মিটিং আজি আমাৰ নিউ দিল্লীৰ কৈলাশ কলোনীৰ আমাৰ বড়োলেণ্ড হাউচত চলি আছে। আজিৰ আমাৰ এই এক্সিকিউটিভ কাউন্সিলৰ বিভিন্ন প্ৰস্তাৱ আমি ল'ম। তাৰ ভিতৰত মূল প্ৰস্তাৱ হ'ল যোৱাকালি যি হিষ্ট্ৰিক এটা মুভমেণ্ট আমাৰ কাৰণে আছিলে, যোৱা 1 মে নতুন দিল্লীৰ এই কেপিটেলত আমাৰ আটাইৰে শ্ৰদ্ধাৰ বড়োভাষা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি তেওঁৰ নামত এটি ৰাস্তা, এটি মাৰ্গ পথ এটি উৎসৰ্গিত কৰা হ'ল, নামাকৰণ কৰা হ'ল আৰু এটি ষ্টেচু অৰ্থাৎ প্ৰতিমূৰ্তি কৈলাশ কলোনীত স্থাপিত হ'ল। সেইকাৰণে আজিৰ আমাৰ ইচি মিটিঙে প্ৰথমতে আমাৰ ভাৰতবৰ্ষৰ হোম মিনিষ্টাৰ শ্ৰদ্ধাৰ অমিত শ্বাহ যি ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতক আমি অন্তৰৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা ডাঙৰীয়ানী, সাংসদ স্থানীয় সাংসদ সাউথ দিল্লীৰ বাঞ্চৰী স্বৰাজজী, আমাৰ গ্ৰেটাৰ কৈলাশৰ যি বিধায়িকা শিখা ৰয় আৰু দিল্লী মিউনিচিপেল কৰ্পৰেশ্যনৰ মেয়ৰ যি ৰাজা ইকবাল সিং, তেওঁলোক আটাইকে আমি আজি ইচিৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ, উষ্ম আদৰণি জনাইছোঁ। আৰু এই যিটো ষ্টেচু, বড়োভাষাৰ যিটো ষ্টেচু প্ৰতিমূৰ্তি স্থাপিত হ'ল যোৱাকালি, আজিৰ আমাৰ ইচিত সিদ্ধান্ত লোৱা হৈছে যে প্ৰতি মাহে 25,000কৈ মান্থলি 25,000 এই ষ্টেচুটোৰ মেইনটেনেঞ্চ, চাফ চিকুণ আদিৰ বাবে দিল্লী মিউনিচিপেল কৰ্পৰেশ্যনলৈ এইটো BTR চৰকাৰে প্ৰেৰণ কৰিব। আমাৰ BTR চৰকাৰে প্ৰতি মাহে 25,000 এটা দিল্লী মিউনিচিপেল কৰ্পৰেশ্যনলৈ প্ৰেৰণ কৰিব। আমাৰ যি বড়োভাষাৰ প্ৰতিমূৰ্তিটো স্থাপিত হ'ল, ইয়াৰ মেইনটেনেঞ্চ কৰাৰ বাবে, চাফ চিকুণ কৰাৰ বাবে, সচেতন ৰখাৰ বাবে। গতিকে আজি আমাৰ ইচিৰ প্ৰথম সিদ্ধান্ত এইখিনিয়ে। বাকী আমাৰ আলোচনা চলি আছে, অন্যান্য ডিচিশ্যন কিছুমান আছে, সিদ্ধান্ত কিছুমান আছে, সেইবোৰ পিছলৈ আমি জনাম। থেংক ইউ। कम्पिउटार कर्सनि सोलोंथाय लानो गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां। कम्पिउटार कर्सनि थाखाय बेसेन नाङा जासे मुं थिसननायनि खाबुखौ लानानै फैदों क'क्राझार सहरनि खोदोमथलायाव थानाय MS फ्लाइंग रुट इनस्टिट्यूशना। बयखौबो तो बेहाय क'क्राझार सिङाव थानाय खोदोमथला फ्लाइंग रुट इनस्टिट्यूटा हस्पिटेलिटी मैनेजमेंट आरो एविएशननि अनगायै कम्पिउटार कर्सखौबो लन्च खालामनाय जादों गोदान। तो बेहाय दा फ्री एडमिशन सोलिगासिनो दङ, जेरै जोङो जाभास्क्रिप्ट, वेब डिजाइनिं, CC प्रोग्रामिं बेखौ गासिखौबो होनाय जागोन। तो जायफोर कैंडिडेटफोरा गोसो दङ बेहाय माने थाबैनो रेजिस्ट्रेशन खालामनो हागोन, एडमिशन फ्री सोलिगासिनो दं।
एभिएशन आरो हस्पिटेलिटी मेनेजमेन्टनि फोरोंथाय होबोबाय थानायजों लोगोसेनो देग्लायनिफ्राय लानानै फैबावदों क'क्राझारनि एमएस फ्लाइंग रुट इनस्टिट्यूशना कम्पिउटारनि कर्स। आखा-फाखा रोंगौसार फोरोंगिरि आरो मोजां खाबु थानाय बे फसंथानाव PGDCA, DCA, CCA, जाभास्क्रिप्ट, वेब डिजाइनिं, CC प्रग्रामिं, इलास्ट्रेटर, स्टेनोग्राफी विथ टाइपिं बायदि बायदि कम्पिउटार कर्सफोरनि फोरोंथायखौ नोंथांमोननो होनो थाखाय बे समाव नेनानै दङ क'क्राझारनि खोदोमथलायाव थानाय एमएस फ्लाइंग रुट इनस्टिट्यूशना। गोदानै जागायनो लानाय कम्पिउटार कर्सनि थाखाय बे समाव एमएस फ्लाइंग रुट इनस्टिट्यूशनाव गिबि खेबनि थाखाय मुं थिसनगिरिफोरा बेसेन होनाङालासे मुं थिसननायनि खाबुखौ मोननो हागोन। थारैनो नोंथाङाबो कम्पिउटारनि गियान सोलोंनो गोसो दङ नामा? जुदि गोसो दङ अब्ला गोबाव खालामाजासे क'क्राझारनि एमएस फ्लाइंग रुट इनस्टिट्यूशनाव सुलाद लानो थाखाय नोंथाङा 9394796813 एबा 8099554765 जानबुं अनजिमायाव फोनांजाब खालामदो।